নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম এটা ফেচবুক পেজ আপোনালোকে কিদৰে সহজে বনাব পাৰিব নিজৰ মোবাইলতে। তাৰ বাবে আপোনালোকে ফেচবুক এপটো উলিয়াই ল'ব। উলিয়াই লৈ ছাইডত থকা তিনিডাল আচত দেখিব পাইছে, তিনিডালত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে পেজ দেখা পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকৰ ওপৰত দেখা পাইছে ক্ৰিয়েটত আপোনালোকে ক্লিক কৰিব। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত তলফালে আপোনালোকে মন কৰিব গেট ষ্টাৰ্টেড বুলি আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত ওপৰত লিখা আছে হোৱাট ডু ইউ ৱেন টু নেম দিছ পেজ। আপোনালোকে পেজটোৰ নাম কি ৰাখিব বিচাৰে, পেজটোৰ নাম আপোনালোকে যি ৰাখিব বিচাৰে সেইটো লিখি দিব। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত ইয়াত আপোনালোকে কেটেগৰী চিলেক্ট কৰিব লাগে। আপোনালোকে কেটেগৰীটো বহাই দিব। তলত দেখিছে আপোনালোকে পপুলাৰ কেটেগৰীজ। ইয়াত ভিতৰত যদি আপোনাৰ পৰে আপুনি ইয়াত ক্লিক কৰি দিব। যদি আপোনাৰ নপৰে ইয়াত আপোনালোকে ওপৰত চাৰ্চ কৰি ল'ব। চাৰ্চ ফৰ কেটেগৰীজ দেখিছে, ইয়াত আপোনালোকে চাৰ্চ কৰি ল'ব। এনেদৰে বহাই দিয়াৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব পাইছে ডু ইউ হেভ এ ৱেবছাইট ফৰ বাবু অফিচিয়েল। মোৰ ৱেবছাইটটো মোৰ পেজটোৰ নাম আহি গৈছে। যদি আপোনাৰ কিবা ৱেবছাইট আছে আপোনালোকে ইয়াত পেষ্ট কৰি দিব। এণ্টাৰ ৱেবছাইটত আপোনালোকে পেষ্ট কৰি দিব। যদি নাই আপোনালোকে স্কিপ কৰিব, বা তলত দেখা পাইছে আই ডোণ্ট হেভ এ ৱেবছাইট, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি স্কিপ কৰাৰ পিছত আপোনালোকে দেখা পাইছে এড ইমেজ টু দিছ পেজ। আপোনালোকে এড প্ৰফাইল পিকচাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰফাইলখন বহাই দিব পাৰিব, আৰু কভাৰ ফটোখন বহাবৰ বাবে এড কভাৰ ফটোত ক্লিক কৰি ডান কৰি দিব। অতি সহজে আপোনালোকে প্ৰফাইলখনো চিলেক্ট কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে দেখিব পাইছে পেজটো কমপ্লিট হৈ গ'ল। কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াত আহিছে যে কানেক্ট হোৱাটছআপ টু ফেচবুক। যদি আপোনালোকে ফেচবুকটো হোৱাটছআপৰ লগত কানেক্ট কৰিব বিচাৰে তেন্তে ইয়াত কণ্টিনিউ কৰি দিব। তেতিয়া আপোনাৰ যোনটো হোৱাটছআপ নাম্বাৰ তাত এটা OTP আহি যাব। OTP হোৱাৰ পিছত আপোনালোকে যদি বহাব বিচাৰে বহাই দিব। মই যিহেতু বহাব নিবিচাৰোঁ সেইটো মই কাটি দিছোঁ। ইয়াত আহিছে যে ইম্পৰ্টেণ্ট নেক্সট ষ্টেপ, আপোনালোকে নেক্সট কৰি যাব। যদি আপোনালোকে এডিট কৰিব বিচাৰে প্ৰফাইলখন বা কভাৰ ফটোখন এডিট কৰিব পাৰে। চাব এনেকৈ ইনভাইট ফ্ৰেণ্ড, আপোনালোকে কানেক্ট টু হোৱাটছআপ, আপোনালোকে এনেকৈ চাই ল'ব। ক্ৰিয়েট এ ৱেলকাম টু পোষ্ট চাই ল'ব এয়া ভালকৈ। তাৰপৰা আপোনালোকে তলত গেট ষ্টাৰ্টেড ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যদি ইয়াত পাৰ্চনেল কিছুমান বস্তু বহাওঁ বুলি ভাবে বহাব পাৰে। ৱেবছাইট বহাব পাৰে, আপোনালোকে ডেছক্ৰিপশ্যন বহাব পাৰে, ফোন নম্বৰ বহাব পাৰে, ইমেইল ID বহাব পাৰে, হোৱাটছআপ নম্বৰ বহাব পাৰে। এনেকৈ আপোনালোকে যদি বহাব বিচাৰে বহাই দিব পাৰে। বেক আহিব। বেক অহাৰ পিছত আপোনালোকৰ আকৌ এবাৰ পেজত যাব। পেজত যোৱাৰ পিছত আপোনালোকে দেখিব পাব আপোনাৰ পেজটো কমপ্লিট হৈ গ'ল। আপোনালোকে দেখিব পাইছে এইটো মোৰ পেজটো কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে এয়া চাওক, আপোনালোকে পোষ্ট দিব পাৰিব। পেজটো এডিট কৰোঁ বুলি ক'লে আপোনালোকে ছাইডত থকা এডিট পেজত গৈ পেজটো এডিট কৰিব পাৰে। ভিডিঅ' আপলোড দিবৰ বাবে ভিডিঅ' দেখিব পাইছে, এইবোৰ আপোনালোকে ভালদৰে চাই ল'ব। এনেদৰে অতি সহজে আপোনালোকে ফেচবুক পেজ এটা ক্ৰিয়েট কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সহজে লাভ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।